Hello student, আজি আমাৰ ক্লাছ 10 এচিড ক্ষাৰ আৰু লৱণ এই চেপ্টাৰটোৰ অনলাইনৰ 6 নম্বৰ কোৱেশ্চনটো আজি আমি আলোচনা কৰিম। কোৱেশ্চনটো কি দিছে এবাৰ পঢ়ি চাওঁ। কোৱেশ্চনত কৈছে যে এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰতো হাইড্ৰজেন থাকে, কিন্তু সিহঁতক এচিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। চ' প্ৰথম দুটা পাৰ্ট দিয়া আছে কোৱেশ্চনটোত। প্ৰথমে ক'ব লাগে যে হাইড্ৰজেন থকা সত্ত্বেও সিহঁতক এচিড বুলি শ্ৰেণীভুক্ত হোৱা নাই কিয়, আৰু ইয়াক পৰীক্ষা কৰি দেখাব লাগে। চ' আমি প্ৰথম পাৰ্টটোৰ এনচাৰ লিখি লৈছোঁ আগতে। যে ইয়াত কৈছোঁ এনচাৰটো কেনেদৰে হ'ব, এলকহল আৰু গ্লুকোজৰ দৰে যৌগত হাইড্ৰজেন থাকিলেও সেইবোৰক এচিড হিচাপে শ্ৰেণীভুক্ত নকৰাৰ মুখ্য কাৰণ হ'ল, মুখ্য কাৰণটো কি, যে সিহঁতে পানীত দ্ৰৱীভূত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰিবলৈ সক্ষম নহয়, যি এটা এচিডৰ প্ৰধান বৈশিষ্ট্য। ইয়াত কি কৈছে, ইয়াত এইটোৱে কৈছে যে এচিড এটা মানে পদাৰ্থ এটাক আমি এচিড বুলি কেতিয়া কওঁ, যেতিয়া কি কৰে, কোনো এটা পদাৰ্থ এচিড বুলি তেতিয়াহে কোৱা হয় যেতিয়া কি জলীয় পদাৰ্থত বা পানীত গৈ কিনে কি কৰে, হাইড্ৰজেন পজিটিভ আয়ন দিয়ে, হয়নে? কিন্তু এলকহল আৰু গ্লুকোজক দেখা যায় যে সিহঁতে যেতিয়া পানীত দিয়া হয়, পানীত দিয়াৰ ফলত সেই হাইড্ৰজেন পজিটিভ আয়নটো কি কৰে, নিদিয়ে, হয়নে? নিদিয়ে। যদিও সিহঁতৰ মাজত হাইড্ৰজেন আছে, কিন্তু তথাপিও পানীত গৈ কিনে হাইড্ৰজেন পজিটিভ আয়নটো কি কৰে, কি নকৰে, এৰি নিদিয়ে। অ'কে, যদি হাইড্ৰজেন পজিটিভ আয়নটো নিদিয়ে তেন্তে আমি ইহঁতক কেনেকে এচিড বুলি ক'ম, হয়নে? তো ইহঁতক এচিড বুলি সেইকাৰণে কোৱা নহয়, কাৰণ এচিড হ'বৰ কাৰণে মূল যিটো প্ৰধান যিটো বৈশিষ্ট্য হ'ল হাইড্ৰজেন পজিটিভ আয়নটো দিব লাগিব জলীয় পদাৰ্থত। অ'কে, নাও এই যে এলকহল আৰু গ্লুকোজে পানীত গৈ কিনে হাইড্ৰজেন পজিটিভ আয়ন যে নিদিয়ে, সেইটোক এটা পৰীক্ষাৰ দ্বাৰা আমাক কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে। চ' আমি প্ৰমাণটো কৰি চাওঁ। চ' ইয়াক প্ৰমাণ কৰিবলৈ তলত এটা পৰীক্ষা আমি লৈছোঁ। চ' পৰীক্ষাটো আমি এটা চিত্ৰৰ সহায়ত বুজিম, যিটো তোমালোকৰ কিতাপত চাগে কাৰ্যকলাপ 2.8 আৰু চিত্ৰ 2.3 চাগে তোমালোকৰ দি আছে। চ' এইটো লক্ষ্য কৰিলে তোমালোক দেখাবা কিতাপত দি আছে। চিত্ৰটোত কি কি দি আছে এবাৰ আমি প্ৰথমে দেখাই লৈছোঁ। চিত্ৰত দি আছে এইটো হ'ল বিকাৰ এটা, আমি বিকাৰ এটা লৈছোঁ য'ত কি আছে ৰবৰৰ কৰ্ক লোৱা হৈছে, তাৰপিছত গজাল লোৱা হৈছে, তাৰপিছত ইয়াত এটা চুইচ লোৱা হৈছে। চুইচটো এনেদৰে হ'ব, এনেদৰে চুইচ এটা দি আছে। অ'কে, চুইচ দি আছে, বাল্ব এটা দি আছে আৰু বেটাৰী দি আছে। এতিয়া এই পৰীক্ষাটো কৰাৰ কাৰণে আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিম, মানে দুটা ধৰণে পৰীক্ষা কৰিম। প্ৰথমে আমি ইয়াত HCl দ্ৰৱ, হাইড্ৰক্লৰিক এচিড আমি ল'ম, আৰু তাৰপিছত এলকহল আৰু গ্লুকোজ ল'ম। প্ৰথমে কি কৰিছোঁ, HCl ৰ দ্ৰৱ এই বিকাৰত লৈছোঁ, তাৰপিছত পৰীক্ষা কৰি চাই আছোঁ। এতিয়া চোৱা, পৰীক্ষাৰ প্ৰক্ৰিয়া আমি এটা এটা চাই আছোঁ। কি কৰিছোঁ, আমি এটা বিকাৰত HCl দ্ৰৱণ লৈছোঁ, মানে এচিডৰ দ্ৰৱ এই বিকাৰটোত কি কৰিছোঁ, লৈছোঁ। লোৱাৰ পিছত তাত কি কৰিছোঁ, দুটা গজাল যে ডুবাই ৰাখিছোঁ, দুটা গজাল আমি কি কৰিছোঁ, ডুবাই ৰাখিছোঁ। তাৰপিছত আৰু বাল্বৰ সৈতে সংযোগ কৰিছোঁ, বেটাৰী আৰু বাল্বৰ লগত সংযোগ কৰিছোঁ। এই যে গজাল তোমালোকে দেখা পাইছা, ইয়াৰ লগত কি কৰিছোঁ, এই বেটাৰী আৰু বাল্ব কি কৰিছোঁ, সংযোগ কৰি লৈছোঁ। তাৰপিছত এই চুইচটো আমি কি কৰিছোঁ, অন কৰি দিছোঁ। চুইচটো অন কৰি দিয়াৰ ফলত দেখা গ'ল যে এই বাল্বটো কি কৰিছে, জ্বলি উঠিছে, হয়। চ' ইয়াতে কৈছে যে লক্ষ্য কৰাত দেখা গ'ল যে বাল্বটো কি কৰিছে, জ্বলি উঠিছে। এতিয়া কথা হ'ল বাল্ব জ্বলাৰ কাৰণে কি লাগে, বাল্ব জ্বলাৰ কাৰণে কাৰেণ্ট মানে বিদ্যুৎ লাগিব, তেতিয়াহে বাল্ব এটা জ্বলি উঠিব, হয়নে? এই বিদ্যুতৰ বিষয়ে তোমালোকে আগত বেছিকে পঢ়িবা, কিন্তু মনত ৰাখিবা এতিয়া বিদ্যুৎ উৎপন্ন হোৱাৰ কাৰণে কি লাগিব, আয়ন লাগিব, হয়নে? তাৰমানে কি কৈছোঁ যে বাল্ব জ্বলাৰ কাৰণে কি লাগিব, বিদ্যুৎ লাগিব, আৰু বিদ্যুতৰ কাৰণে, বিদ্যুৎ উৎপন্ন হোৱাৰ কাৰণে কি লাগিব, আয়ন লাগিব। কিন্তু ইয়াত কথাটো হ'ল যে এই আয়নটো ক'ৰ পৰা আহিল, এই আয়নটো আহিল HCl এচিডৰ পৰা, হাইড্ৰক্লৰিক এচিডৰ পৰা। কাৰণ কি কৰে, এচিডে কি কৰে, হাইড্ৰজেন পজিটিভ আয়ন দিয়ে। যেতিয়া কি কৰিছে, HCl কি কৰিছে, হাইড্ৰজেন পজিটিভ আয়ন এই বিকাৰটোৰ ভিতৰত দিছে, এই দ্ৰৱটোৰ ভিতৰত দিছে, যাৰ ফলত এই আয়নটো কি হৈছে, চালিত হোৱাৰ ফলত ইয়াত বাল্বটো জ্বলি উঠিছে। আৰু ইয়াত কৈছে এই আচৰণটো হ'ল, এই আচৰণ এচিডৰ বৈশিষ্ট্য, কাৰণ আমি জানো যে এচিডে কি কৰে, বিদ্যুৎ চালিত কৰাত সহায় কৰে। অ'কে, কিন্তু এতিয়া আমি কি কৰিছোঁ, এই HCl ৰ জাগাত, এই HCl ৰ ঠাইত আমি এতিয়া কি কৰিম, কি ব্যৱহাৰ কৰিম, ইয়াত আমি এতিয়া HCl দিয়া নাই, ইয়াত আমি কি দিম, এলকহল দিম, আৰু কি দিম, গ্লুকোজ দিম। ইয়াত কৈছে চোৱা, যে আমি কি কৰিছোঁ, এতিয়া HCl ৰ ঠাইত
এলকহল আৰু গ্লুকোজ দ্ৰৱণ বিকাৰত লোৱা হ'ল। আমি এতিয়া কি কৰিছোঁ, এলকহল আৰু গ্লুকোজৰ দ্ৰৱণ ইয়াই বিকাৰটোত লৈছোঁ, য'ত কি আছিল HCl আছিল। তাৰপিছত পুনৰ কি কৰা হ'ল, গজাল, বেটাৰী আৰু বাল্ব সংযোগ কৰা হ'ল। চেম আগৰ দৰে আমি কি কৰিছোঁ, ইয়াতে সংযোগ কৰিছোঁ। সংযোগ কৰাত দেখা গ'ল যে, এতিয়া লক্ষ্য কৰাত দেখা গ'ল যে বাল্বটো জ্বলি উঠা নাই। কি কৰিছে, বাল্বটো জ্বলি নুঠে, হয়নে? কিয়? বাল্বটো জ্বলি নুঠাৰ কাৰণ কি? কাৰণটো হ'ল, ফলাফলটো কি দিছে? ফলাফলটো হ'ল যে এলকহল গ্লুকোজ পানীত গ'লে কোনো আয়ন উৎপন্ন নকৰে। যেতিয়া কোনো আয়ন উৎপন্ন নকৰিব, তেতিয়াকে বিদ্যুৎ চালিত হ'ব। হয়, বিদ্যুৎ চালিত হোৱাৰ কাৰণে কি লাগে? আয়ন লাগে। আয়ন লাগে, কিন্তু ইয়াতে চোন গ্লুকোজ আৰু এলকহলে কোনো ধৰণৰ আয়ন উৎপন্ন কৰাই নাই। গতিকে কেনেদৰে বিদ্যুৎ উৎপন্ন হ'ব? আৰু যদি বিদ্যুৎ উৎপন্ন নহয়, তেন্তে বাল্বটো কিদৰে জ্বলিব? দেখা গ'ল যে সিহঁতে কি কৰা নাই, কোনো ধৰণৰ আয়ন উৎপন্ন কৰা নাই, আৰু কি হোৱা নাই, বাল্বটো জ্বলি উঠা নাই, হয়নে? সেইবাবে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে আৰু বাল্বটো জ্বলি নুঠে। সিহঁতৰ পৰা হাইড্ৰজেন আয়ন মুক্ত নহয়, যি এচিডৰ এটা লক্ষণ। গতিকে দেখা গ'ল যে যেতিয়া হাইড্ৰজেন পজিটিভ আয়ন উৎপন্ন কৰা নাই, কোনো ধৰণৰ আয়ন উৎপন্ন কৰা নাই, গতিকে এইটো কি নহয়, এটা এচিড নহয়, কাৰণ এচিডৰ যি মুখ্য লক্ষণ সেইটো হৈছে হাইড্ৰজেন পজিটিভ আয়ন উৎপন্ন কৰিব লাগিব। সেইকাৰণে কি হৈছে, সেইবাবে এলকহল আৰু গ্লুকোজত হাইড্ৰজেন থাকিলেও সিহঁতক এচিড বুলি গণ্য কৰা হোৱা নাই বা চিহ্নভুক্ত কৰা হোৱা নাই। ঠিক আছে, দ্যাটছ দ্য এনচাৰ। দেখিলো তোমালোকে।